নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে কাতি বিহু, তো কাম বন কৰি সকলো আজৰি হ'লোঁ, পিঠা পনাও বনালোঁ আৰু এতিয়া দেখিছেই 1:30 বাজি গৈছে। তো এখেত মা দেউতা আৰু ল'ৰা গ'ল নামঘৰলৈ, মই ঘৰত অকলে আছোঁ। তো কাম বন কৰি আছিলোঁ, যিহেতু অকণমান ৰেষ্টটো ল'লোঁ। বিহু থাকিলে জানেই নহয় কাম কিমান থাকে, সকলোৰে ঘৰত হয় তেনেকুৱা। তো কাম বন কৰি হৈ গ'ল মোৰ। তো ৰাতি চাকি জ্বলাবলৈ আছে, পথাৰলৈও যাব লাগিব, পথাৰত বন্তি লগাব লাগিব। আপোনালোকে কোনে কোনে লগাব বন্তি সেইটো জনাব মোক। আৰু ঘৰতো বন্তি লগাব লাগিব, পথাৰতো লাগিব। তো ভিডিঅ'টো চাই যাব শেষলৈকে, কি হয় আজি দিনটো মানে আধা গ'লেই, আৰু বাকীখিনি সময় কি কৰোঁ সেইটো চাই যাব। জ্ঞান নামঘৰৰ পৰা আহি গ'ল, বহুত টাইম হ'ল অহা। আৰু চাওক, মই এতিয়া ৰাস্তালৈ আহিছোঁ, এইফালে আছোঁ দিয়া। আমি ৰাস্তাত বহি আছোঁ দেই, এইটো আমাৰ জ্ঞান। হা, এইফালে দুজনীও আছে, এজনী ৰিয়া, এজনী গুণগুণ। বেলুন ফুলাই আছে হয় নাই? এইফালে চাই দিয়া, হাই কৈ দে আকৌ দুজনী, হাই কৈ দে, হাই কৈ দে, হাই। ৰিয়া ক নক। আমি আহি আছোঁ এতিয়া পথাৰত চাকি জ্বলাবলৈ। লৈ আহিছোঁ বস্তু পূজা কৰি, ব'লা। এয়া চাকি জ্বলি গ'ল, এতিয়া আমি যাওঁ ঘৰলৈ। ঘৰটো জ্বলাবলৈ আছে বন্তি। ল'ৰাই বহুত আমনি কৰি আছে, আমনি পাইছে সি পথাৰলৈ আহিবলৈ। এতিয়া ৰাতি হৈ গ'ল যিহেতু, তো ঘৰলৈ যাওঁ, দেখুৱাই দিওঁ। এয়া এতিয়া ঘৰৰ ৰাস্তাত জ্বলাইছোঁ। হৈ গ'ল জ্বলাই, আৰু ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা লাগিলে জনাব। আৰু এতিয়া ৰাতি খানা বনি আছে, বিহুৰ সাজ মানে। এয়া চাওক, মাংস বনাই আছে আৰু এইফালে নিজে টেষ্ট কৰি আছে। এখেতে বনাইছে আজি মাংসটো, চাই দিয়া আগলৈফালে। এয়া চাওক, হৈ গৈছে প্ৰায়। আৰু এইফালে মই ফ্ৰাই কৰি আছোঁ মাছ, এয়া নাও মাছ। আৰু আজি ভিডিঅ'টো ইমানেই আছিল, কেনেকুৱা পালে জনাব চাই। ধন্যবাদ।